আজি জনাবলৈ পাই সুখী হৈছোঁ যে ইমদাদৰ গানত আজি খুব ধুনীয়া এটা গানত আমি অভিনয় কৰি আছোঁ। মোৰ লগত আছে অৰ্ণৱ দা। নমস্কাৰ। চ' ইমদাদৰ গানৰ ফাৰ্ষ্ট গানটোতো ময়ে কৰিছিলোঁ অভিনয়, আৰু ছেকেণ্ডটোতো ময়ে কৰি আছোঁ। এয়া হৈছে অৰ্ণৱ দা। নমস্কাৰ। এয়া বাবলি দা। এয়া হৈছে ইমদাদ দা। আৰু সেইজনী সংগীতা দা। সংগীতা আৰম্ভণি হ'ব। আমাৰ শ্বুটিংটো এতিয়া অলপ পিছত আৰম্ভ হ'ব, তো চাই লওক। ধন্যবাদ। এয়া আমাৰ পাপলিয়ে মেকআপ কৰি আছে, লগতে বাবলি বা মেকআপ আৰ্টিষ্টে মেকআপ কৰাই আছে। দাদাই বহি মোবাইল টিপি আছে। আমাৰ ইমদাদৰ মেকআপ হৈ আছে এতিয়া। ইমদাদ কেনেকুৱা? ভাল ন? একদম লৈ লোৱা মেকআপটো পূৰা। আৰু ইয়াৰ বাবলি বাই আমাৰ বহুত মজাকৈ মেকআপ কৰাই আছে। মোৰ অলৰেডি হৈ গ'ল, মোক বৰ ধুনীয়া লুক এটা দি দিলে। আই হেভ অলৰেডি ডান। তোমাৰ এতিয়া শ্বৰ্ট নেকি? অঁ, মই শ্বৰ্ট দিবলৈ গৈ আছোঁ। ঠিকে আছে। এয়া সিহঁতি শ্বুটিং কৰি আছে। আমাৰ এই কৰিঅ'গ্ৰাফাৰে তেখেতক বুজাই আছে। হেৰি সকলোকে বাই জনাইছোঁ আৰু বিদায় কৰিছোঁ আৰু ভাল লাগিলে দেই চকে। থেংক ইউ ছ' মাছ। ভিডিঅ'টো অতি সোনকালে আহি আছে, আপোনালোকে চাব। আই আৰু ফটোবোৰ আমাক দি দিবা। অ'কে, থেংক ইউ। সংগীতা বাই বাই কৈ দিয়া। ভিডিঅ'টো চাব কৈ দিয়া। ভিডিঅ'টো সকলোৱে চাব, অতি সোনকালে আহি আছে আপোনালোকৰ নামটো হীৰা হীৰা বুলি কৈ দিয়া। হিৰাৰ হীৰা। ঠিক আছে, থেংক ইউ ছ' মাছ। তৰা তৰা দৈ মোৰ হিয়াৰে হীৰা তই